গাইজ আপোনালোকৰ ভিডিঅ'টো এটা আগবঢ়াই দিছোঁ আমাৰ শ্বুটিঙৰ কিছুমান দৃশ্য কেনেদৰে আমি কৰিছিলোঁ, কিমান কষ্ট আছে ভিডিঅ' কৰোঁতে। এনেই সামান্যখিনি ভিডিঅ'খিনি কৰি মানে দেখাবলৈ চেষ্টা কৰিছোঁ ব্লগটো জৰিয়তে। মানে গবৰ গাটো ঠিক নহয়, সেইকাৰণে যিমান পাৰোঁ ভিডিঅ'টো ব্লগটো মাজলৈ এৰি দিছোঁ। আৰু আমাৰ যিটো ভিডিঅ' ছাবজেক্ট আহি আছে সোনকালে অনুৰাধা আহিব, অলপ কষ্ট হৈছে আৰু গাটো বৰ ঠিক নহয়, সেইবাবে আৰু দেৰি হৈছে বাৰু। যিকোনো ভিডিঅ'টো আগবঢ়াই দিছোঁ। ভিডিঅ'খিনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব, লগতে আমাৰ সহায় সহযোগিতা আগবঢ়াবলৈ আশা কৰোঁ। কল্পনা বিশ্বাস, ধন্যবাদ। আজি আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং। চ' আকৌ আপোনালোকৰ মাজলৈ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে অনুৰাধা বুলি। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগৰ ভিডিঅ' মতে। আমাৰ ইয়াৰ ডাইৰেক্টৰ ছাৰ আৰু ইজাজকা আছে আৰু আমাৰ ভণ্টি ভাইটিসকল আছে। যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজি আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং আৰু এটা ধুনীয়া লোকেশ্যনত আছোঁ আমি, একদম বিৰাট সেউজীয়া এটা পৰিৱেশ। বাই বাই। আজি ইয়াত উপস্থিত আকৌ নতুনকৈ এয়া অভিজিতৰ দায়িত্ব। অভিয়ে কি কৰিব এইটো ব্লগটো অভি বনাব। ইয়াৰ পৰা চঞ্জালো নমস্কাৰ ফ্ৰেণ্ড, আমি আজি আকৌ এটা নতুন ভিডিঅ' শ্বুট কৰিবৰ কাৰণে আহিলোঁ। আকৌ আগৰ যোনটো লোকেশ্যন আছিলে আমাৰ দিহা ফেক্টৰী, চ' আজি আকৌ তাতে উপস্থিত আছোঁ। আমাৰ লগত আমাৰ সুৰজ আছে, প্ৰিয়া আছে। প্ৰিয়াৰ পৰা ফটো মৰাত বিজি, আৰু সেইজন লগত কোনোবা সখী বোলা এজন আহিছে। আৰু এইফালে ইয়াস্কা আকৌ এক চাট, ইয়াস্কা আকৌ এক চাট, আকৌ এক চাট, ইয়াস্কা আকৌ এক চাট। জেং এইকেইটা আমাৰ ওচৰৰ পোৱালি কেইটামান আছে। চ' আপোনালোকে ভিডিঅ'টো কেতিয়া ৰিলিজ হ'ব? টাইম লাগিব ন? চাই লওক পৰিৱেশটো কি এটা সুন্দৰ পৰিৱেশ। কৃষ্ণ বুলি কৈ এই মন্দিৰত প্ৰৱেশ কৰিলোঁ। আৰু এইফালে ইজাজকা আছে, আৰু এইফালে আমাৰ চাই থাকক, এইফালে আমাৰ প্ৰিয়া আছে, বিশ্ব আছে। চ' শ্বুটিং চলি আছে। খুব এটা ধুনীয়া সুন্দৰ পৰিৱেশ। আমাৰ দিহা ফেক্টৰীতে এইটো এটা মন্দিৰ আছে, আপোনালোক আহিলে আহিব পাৰিব ইয়ালৈ। খুব এটা ধুনীয়া সুন্দৰ পৰিৱেশ, খুব এটা ধুনীয়া পৰিৱেশ। চ' কিবা দিহানাম ভালকৈ গাব লাগে আৰু। কৃষ্ণই ক'লে তুমি ধনু লোৱা তুলি, জানাই নহয় এয়াই তুমি, জানাই নহয় এয়াই তুমি, কুৰুক্ষেত্ৰ ভূমি, সখা ধনু লোৱা তুলি। কৃষ্ণই ক'লে সখা তুমি ধনু লোৱা তুলি, জানাই নহয় এয়া তুমি, কুৰুক্ষেত্ৰ ভূমি, সখা ধনু লোৱা তুলি, সখা পাৰ্থ কৃষ্ণই ক'লে সখা তুমি এতিয়া কওক। হ'ব আমাৰ কেমেৰামেন ইজাজ বৌ, নতুন গাইছে আমাৰ অভিজিত হিৰো আছে দেই, আমাৰ ইয়াৰ হিৰইন। বোলে মোকে কথা গম পাইছে নহতক
অ' কেমেৰা চাব কেমেৰাটো নাচাব আমি মানে আগত নাই বুলি ভাবিব এই কেমেৰা চাব আমাৰ এই গোটেই ফালে চাব মানুহলৈ চাব এই ওপৰলৈ চাব সেই কাঞ্চনে যে ৰ'ব দেই ফালে চাবলৈ অকণমান পাছলৈ দিয়া বঢ়িয়া বঢ়িয়া চলি আছে এতিয়া আমাৰ ৰ'ব দেই বঢ়িয়া বঢ়িয়া না চলি আছে শুন দৌৰবিধ মাৰি আছে বোলো নাহে বেছি ওখ হৈ গৈছে কোন তললৈ কম ইয়ালৈ আহিছোঁ আজি অনৰ্থা শ্বুটিঙৰ বাবে ভাল লাগিছে সকলো ব্যস্ততাৰ মাজত ভাল লাগিছে ক'ত যাওঁ কংস কারাগারে হরি चम 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 अंबरा दे तारे कहंदे ने सजना तू ही चन मेरे इस दिल दा मन लेवे सजना तेरे बिना मेरा होवे ना गुजारा ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভাল লাগিলে সকলো কৰি আশা কৰিলোঁ ধন্যবাদ জয় অসম जिया नहीं जाता सुन बाबरे